নমস্তে সত শ্ৰী আকাল আসসালামু আলাইকুম নমস্কাৰ মোৰ ইউটিউব পৰিয়ালৰ সমূহ সদস্য তথা ভিউৱাৰসকলক মোৰ অন্য এটা ব্লগলৈ পুনৰবাৰ সুস্বাগতম তথা উষ্ম আদৰণি জনাইছোঁ আৰু আজি হ'ল অষ্টমীৰ দিন পূজাৰ দিন আৰু সেইকাৰণে আকৌ এটা ভিডিঅ' বনাবলৈ আৰম্ভ কৰিছোঁ তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া পূজা চাবলৈ ওলাইছোঁ কাজিৰঙালৈ বুলি এতিয়া বলক পূজা চাবলৈ যাওক কাজিৰঙাত এয়া পিছফালৰ বেকলাইট দেখিছে আন্ধাৰৰ বুকু ফালি কৰি আছোঁ ভ্ৰমণ মানে মই কাজিৰঙাতে আছিলোঁ আৰু এতিয়া গৈ আছোঁ এই ৰাস্তা দেখিছে নহয় ঠায়ে ঠায়ে গাড়ী পুৰা ৰাতিৰ আন্ধাৰত বাইক চলাই বৰ বেয়া নালাগে গৈ আছোঁ পিছফালে ইয়াত আহিছে মোৰ পৰিবাৰ আছে স্কুটিত আহিছে তাই এতিয়া পালোহি কহৰা আৰু এতিয়া আমি গৈ আছোঁ ভিৰ হৈছে তামাম ভিৰ হৈছে চাব পাৰে আৰু মই প্ৰথমবাৰ আহিছোঁ মানে পূজা চাবলৈ এনেইতো আহি থাকোঁ কিন্তু পূজা ফাৰ্ষ্ট টাইম চাইছোঁ তো বলক গৈ থাকোঁ পূজা মণ্ডপ মূৰ্তিসমূহৰ মধ্যস্থানত দেখা যায় দেৱী দুৰ্গাক আৰু বাওঁফালে থাকে দেৱী সৰস্বতী আৰু কাৰ্তিক আনহাতে সোঁফালে থাকে দেৱী লক্ষ্মী আৰু গণেশ কলিকতাত পোনপ্ৰথমবাৰৰ বাবে 1610 চনত সাবৰ্ণ ৰায়চৌধুৰীৰ পৰিয়ালে এই প্ৰথাৰ প্ৰচলন কৰিছিল পূজা বুলি ক'লে জেলেপি লাগে আৰু চাওঁচোন বাৰু জেলেপিৰ দোকান জেলেপি ক'ত ক'ত বনাইছে চাওঁচোন ইয়াত দেখিছে জেলেপি ধুনীয়াকৈ বনাইছে ঘৰলৈকে লৈ যাম এতিয়া অলপ খোজকাঢ়ি গৈ আছোঁ লগত মোৰ পৰিবাৰো আছে অলপ মাংস কিনো বুলি ভাবিছোঁ ৰাতিলৈ এসাঁজ খাবলৈ আৰু এয়া দেখিছে আমি পাইছোঁহি এতিয়া বজাৰত সোমাইছোঁ আৰু এয়া মোৰ ৱাইফে এতিয়া মাংস কিনিছে গুড মৰ্ণিং এভৰিৱান আৰু কালি আমি ইয়াতে থাকিলোঁ মানে মোৰ ৱাইফৰ ঘৰত আৰু পূজাৰ পৰা লোৱা হ'ল এইবিলাক বস্তু মানে আমাৰ পোৱালিটোৰ কাৰণে গলুৰ কাৰণে এতিয়া আমি ঘৰলৈ গৈ আছোঁ কাজিৰঙাৰ পৰা আহিলোঁ আৰু আমাৰ এই কৈছে বোলে কাকখানী থানত চাকি এগছি দি যাম ঠিক আছে তেতিয়াহ'লে বলক তালৈকে যাওঁ এতিয়া তাৰপিছত ঘৰলৈ যাম পালোহি আহি কাকখানী থান মই যাওঁ অলপ কেমেৰাৰ পৰা মুখখন লুকুৱাইছে মাস্ক পিন্ধি আছে মানে তেতিয়াহ'লে আমি ইয়াৰ পৰা ওলাইছোঁ হা কিণ্ডাৰজয় নে চিপছ ল'লে হ'বনে চিপছ এটা লৈ দিওঁ ঠিক আছে আমি কিণ্ডাৰজয় ল'ম বাৰু কিণ্ডাৰজয় এটা দিব আমি এতিয়া মেথনি পূজা মণ্ডপত উপস্থিত হৈছোঁ আৰু ইয়াত খুব ধুনীয়া দেখিছে কৰোণাৰ প্ৰতিষেধক তথা এনেকৈ কৰি খুব ধুনীয়াকৈ ইয়াত কৰা হৈছে ঠিক আছে আমি ভিউটো দেখাই যাম আৰু জোতাযোৰ খুলিলোঁ এতিয়া ভিতৰলৈ সোমাই গৈছোঁ মেথনি খুব ধুনীয়াকৈ বনাইছে পূজা মণ্ডপটো এতিয়া দেখুৱাই যাম যিমান পাৰোঁ আজি নৱমী আৰু সেইকাৰণে দৰ্শনাৰ্থীৰ পৰিমাণ কম যিহেতু আমি আগবেলা আহিছোঁ যি কি নহওক ভোট ল'লোঁ সেৱা কৰিলোঁ আৰু দেৱী দৰ্শনো কৰিলোঁ আৰু এতিয়া আমি ঘৰলৈ উভতিছোঁ